Praise Lord. পবিত্ৰ আত্মা স্বৰ্গৰ পৰা পঠোৱা এজন ব্যক্তি হয়। পবিত্ৰ আত্মা আপোনাক কেতিয়াও খালী হৈ থাকিব নিদিয়ে। পবিত্ৰ আত্মা আপোনাক কেতিয়াও শূন্য হৈ থকাটো নিবিচাৰে। পবিত্ৰ আত্মাই আপোনাক কি কৰিব বিচাৰে? আপুনি কত আপোনাক উন্নত কৰিব বিচাৰে। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. পবিত্ৰ আত্মা কাৰ জীৱনত কাৰ্য কৰিব? পবিত্ৰ আত্মা কাৰ পাছত যাব? যিজন ব্যক্তিয়ে যীশু খ্ৰীষ্টক পালে, যীশু খ্ৰীষ্টক পোৱাৰ পাছত যীশু খ্ৰীষ্টই দেখুওৱা আধ্যাত্মিক জীৱন সমৰ্পণ কৰে। যীশু খ্ৰীষ্টই দেখুওৱা আধ্যাত্মিক প্ৰত্যেকটো দিনে কাৰ্যকাৰী স্বৰূপে আগবাঢ়ি যায় আৰু ঈশ্বৰে কোৱা এই বাক্যবিলাকৰ প্ৰত্যেকটোৱে ফলো কৰে। পবিত্ৰ আত্মা তাৰ পাছত যায়। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. পবিত্ৰ আত্মাৰ হাৰ কি হয়? পবিত্ৰ আত্মাৰ হাৰ ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্য। Praise the Lord. Hallelujah. আপুনি যীশুক পালে, কিন্তু যীশু খ্ৰীষ্টক পোৱাৰ পাছতে যীশু খ্ৰীষ্টই দেখুওৱা আৰ্হিত আপোনাৰ জীৱনটো আপুনি সমৰ্পণ কৰক। যীশু খ্ৰীষ্টই দেখুওৱা পথত আপোনাৰ জীৱন আপুনি উৎসৰ্গ কৰক আৰু তেওঁ কোৱা বাক্যবিলাকক আপুনি মানিবলৈ আৰু পালন কৰিবলৈ আপুনি আৰম্ভ কৰক। Praise the Lord. Hallelujah. আপুনি ক্ষমতা হৈ নুভুলাব, পালন কৰোতা এজন লোক। Praise the Lord. Hallelujah. শাস্ত্ৰই কি কৈছে? ক্ষমতা হৈ কেৱল তোমালোকে নুভুলাব, বাক্য পালন কৰোতা তোমালোকে কোৱা কৈছে। যদি আপুনি ঈশ্বৰৰ বাক্য আপুনি শুনিলে আৰু এই বাক্য আপুনি পালন কৰি গৈ আছে আৰু প্ৰভু যীশু খ্ৰীষ্টই দেখুওৱা আৰু এই প্ৰত্যেকটো দিনে আপুনি আগুৱাই গৈ আছে, পবিত্ৰ আত্মা আপোনাৰ জীৱনত কাম কৰিব। Amen. Amen. Praise the Lord. Hallelujah. Hallelujah. Praise Lord. পবিত্ৰ আত্মা এজন ব্যক্তি। Amen. 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 পবিত্ৰ আত্মা আপোনাক সম্পূৰ্ণ আত্মিকতা জীৱিত কৰিব বিচাৰে। আপোনাক আত্মিকতা তৈয়াৰ কৰে, আত্মিকতা প্ৰস্তুত কৰে আৰু আপোনাক পবিত্ৰ আত্মা য'ত যীশু খ্ৰীষ্টৰ পিতৃৰ সিংহাসনত বহি আছে তালৈকে আপোনাক লৈ যায় আৰু আপোনাক কি কৰে? পিতৃ ঈশ্বৰৰ সৈতে মিলন কৰি দিয়ে। Hallelujah. Praise Lord. আৰু আপুনি পিতৃৰ লগত পবিত্ৰ আত্মাৰ দৰে কথা পাতিবলৈ আৰম্ভ কৰিব। Praise the Lord. Hallelujah. তাৰ পাছত আপুনি পিতৃৰ ওচৰত যেতিয়া আপুনি পবিত্ৰ আত্মাত আপোনাৰ ৰিলেশ্যন কৰি দিব, পবিত্ৰ আত্মাত আপোনাৰ পিতৃৰ লগত ৰিলেশ্যন কৰিব, তেতিয়া আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই আপোনাৰ জীৱনত আচৰিত কাম আপুনি দেখা পাব। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. যেতিয়ালৈকে যীশু খ্ৰীষ্টৰ 12 জন শিষ্য পবিত্ৰ আত্মা পোৱা নাছিলে, পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰত অহা নাছিলে, তেতিয়ালৈকে তেওঁলোকৰ দ্বাৰাই আচৰিত কাৰ্যবিলাক তেওঁলোকে দেখিব পোৱা নাছিল। Praise the Lord. Hallelujah. যেতিয়া পবিত্ৰ আত্মা তেওঁলোকে প্ৰাপ্ত কৰিলে, পবিত্ৰ আত্মা যেতিয়া তেওঁলোকৰ ওপৰত আহিলে, কি দেখিলে? আচৰিত কাৰ্য দেখিলে। Praise the Lord. Hallelujah. Hallelujah. যেতিয়া আপুনি ঈশ্বৰৰ বাক্যত ঈশ্বৰত থাকিব, তেতিয়া পবিত্ৰ আত্মা আপোনাৰ লগত কথা পাতিব। Praise the Lord. আপুনি যীশু খ্ৰীষ্টৰ সৈতে আছে, এই বাক্য আপোনাৰ সৈতে আছে, পবিত্ৰ আত্মাক চিঞৰিবলৈ প্ৰয়োজনীয়তা নাই। Praise the Lord. Hallelujah. পবিত্ৰ আত্মা অটোমেটিকলি আপোনাৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰে। Praise the Lord. Hallelujah. Hallelujah. Praise Lord. কিন্তু পবিত্ৰ আত্মা যীশুক পালেই আপোনাৰ জীৱনত প্ৰৱেশ নকৰে। আপুনি কি হ'ব লাগিব? পবিত্ৰ হ'ব লাগিব। Praise the Lord. সকলো জাতি ওপৰত মোৰ আত্মা বাকিম ক'লে সকলো জাতি এতিয়াও পবিত্ৰ নহয়। Praise the Lord. কিন্তু সম্পূৰ্ণ সমৰ্পণ হোৱাৰ পাছতে তেওঁ জীৱনটো সলনি কৰি পবিত্ৰ হ'ব লাগিব। তাৰপিছত পবিত্ৰ আত্মা নিজে কাম কৰিব। Praise the Lord. Hallelujah. যীশুক পালো, যীশুক পালো, মোৰ দৰকাৰ হ'ল যীশুক ল'লো, তাৰপাছত মই মদ পান কৰি আছো, দেওবাৰে চাৰ্চত গৈ আছো, পবিত্ৰ আত্মা নাপাওঁ। Praise the Lord. বাইবেল কৈছে পবিত্ৰতাৰ বিনা ঈশ্বৰৰ দৰ্শন নাপায় কৈছে। তো পবিত্ৰ আত্মাক আমি কেনেকৈ পাম? যদি আমি দৰ্শনেই দেখা নাপাওঁ, তেতিয়া পবিত্ৰ আত্মা কেনেকৈ পাম?
পবিত্ৰ আত্মাক পাবলৈ প্ৰথমতে আমাৰ পুৰণি জীৱন বিলাকক আমি মৃত্যু দিব লাগিব। তাৰ কাৰণে নিকোদিমক ক'লে, নিকোদিম তুমি নতুন জন্ম ল'ব লাগিব, নতুন জন্ম ল'ব লাগিব। নিকোদিম এজন পণ্ডিত আছিলে, বাইবেল কৈছে বিধান পণ্ডিত। পণ্ডিতজনেও নাজানে মই যে নতুন জন্ম ল'ব লাগিব। পণ্ডিতজনক যীশু খ্ৰীষ্টই ক'লে তুমি নতুন জন্ম ল'ব লাগিব। পণ্ডিতে ক'লে কি জানা, মই বুঢ়া হৈ গলো, দাঢ়ি চুলি পকি গল, মই মাৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই কেনেকৈ জন্ম ল'ব পাৰো? যীশু খ্ৰীষ্টই ক'লে সেই জন্মৰ কথা কোৱা নাই, সেই জন্মৰ কথা কোৱা নাই, তোমাৰ পুৰণি জীৱন বিলাকক তুমি মৃত্যু দিব লাগিব। আমেন, আমেন, প্রেজ দ্য লর্ড, হালেলুয়া। তুমি মার গর্ভত জন্ম বয়সত বৃদ্ধি হৈ গলে কোনো কথা নাই, কিন্তু তোমার পুৰণি জীৱন বিলাক, পুৰণি কাৰ্য বিলাক, পুৰণি কৰ্ম বিলাক, তোমাৰ পাপ স্বভাৱ চৰিত্ৰ বিলাক তুমি মৃত্যু দিব লাগিব। প্রেজ দ্য লর্ড, হালেলুয়া। নিকোদিমে এনে কথা ক'লে। তো মানুহৰ জীৱনত দুবাৰ মৃত্যু আছে, মই তোকে কৈ শেষ কৰি দিম। মানুহৰ জীৱনত দুবাৰ মৃত্যু আছে। নিকোদিমক ক'লে নতুন জন্ম নাপালে স্বৰ্গ ৰাজ্য কোনেও দেখা পাব নোৱাৰে, পবিত্ৰ আত্মাৰ অবিহনে আপুনি স্বৰ্গৰ ৱাৰিষ্ঠ হ'ব নোৱাৰে। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া, প্রেজ লর্ড। হতে কয় পবিত্ৰ আত্মা নাপালে মই স্বৰ্গ না যাম নেকি? বাইবেল কৈছে পবিত্ৰ আত্মাই আপোনাৰ স্বৰ্গৰ ৱাৰিষ্ঠ বনায়। আমেন, আমেন, হালেলুয়া। প্রেজ লর্ড। পবিত্ৰ আত্মা আমাক জিজাছৰ ওচৰত লৈ যায়। সম্পূৰ্ণ যেতিয়া আপুনি বাইকত সোমাই গৈছে, বাইক আপোনাৰ ভিতৰত সোমাই পৰিছে, বাইকত আপুনি সোমাই পৰিছে, বাইক আপোনাৰ সৈতে প্ৰত্যেকটো দিনে কাৰ্য কৰিবলৈ আৰম্ভ কৰি গৈছে, পবিত্ৰ আত্মা আপোনাৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰিব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া, প্রেজ লর্ড। তাৰ কাৰণে দুবাৰ জন্ম দুবাৰ মৃত্যু। যদি আপুনি দুবাৰ মৃত্যু নহয় তেতিয়াহ'লে দুবাৰ যদি এতিয়া মৃত্যু নহয় তেতিয়াহ'লে আপোনাৰ জীৱনত দুবাৰ মৰণ আছে, জানি জানি। কেনেকৈ? একদিন আপুনি ঘৰত মৃত্যু হৈ যাব, আপুনি ৰোগ আহিলে কিবা আহিলে আপুনি অকস্মাত মৰি গ'ল, আপোনাৰ দেহটো লৈ যাব ক'ত বা কিবা নিয়মত কৰি থৈ দিব। একদিন আপোনাৰ আত্মাটো মৰিব নৰকত। প্রেজ দ্য লর্ড, হালেলুয়া, নমৰিবৰ কাৰণে যীশু স্বৰ্গৰ পৰা পৃথিৱীত আহিলে। প্রেজ দ্য লর্ড, হালেলুয়া। আপুনি বেয়া কাম, বেয়া কাৰ্য, বেয়া কৰ্ম ইত্যাদি আপুনি পাপ সংসাৰিক থাকি মৰি গলে আপোনাৰ শৰীৰটো যি নিয়মতে যি নকৰক আত্মাটো অমৰ হৈ থাকে, আত্মা নমৰে। এদিন সেই আত্মাৰ বিচাৰ হ'ব, তেতিয়া সেই আত্মাটো ক'ত যাব জানে? ক'ত যাব? নৰকত। দুবাৰা মৃত্যু। শৰীৰটো এবাৰ মৰি গ'ল, মানুহে নিয়ম আকাৰে তেওঁ কাম কৰিলে, তাৰপিছত আত্মাত মৰি যাব, আত্মাটোক নৰকত পঠাই দিবে। তুমি মোৰ বাবে একো কৰি নাহিলা, যিমান দিন থাকিলা পাপ সংসাৰতে থাকি গলা, আত্মাটোক চৈতানে নৰকত লৈ যাব। আমি দুটা ৰাজ্যই পাইছো, শাস্ত্ৰ, প্ৰতিটো শাস্ত্ৰত লিখা আছে দুটা ৰাজ্য, একটা বৈকুণ্ঠ, একটা নৰক। বেয়া কৰ্ম কৰাবিলাক প্ৰত্যেকজন নৰকত যাব, ভাল কৰ্ম কৰাবিলাক বৈকুণ্ঠলৈ যাব, স্বৰ্গ ৰাজ্যলৈ যাব। প্রেজ দ্য লর্ড, হালেলুয়া, হালেলুয়া। প্রেজ লর্ড। এবার জনম ললে দুইবার মরিব, দুইবার জনম ললে এবার মরিব, এবার জনম ললে দুইবার মরিব, দুইবার জনম ললে এবার মরিব। এইটো কেনেকা কথা অলপ ভাবিবি না, এইটো কেনেকা কথা অলপ ভাবিবি না, যিশুৱে তোমাক কৈ দিব, যিশুৱে তোমাক কৈ দিব, যিশুৱে তোমাক কৈ দিব, যিশুৱে তোমাক কৈ দিব। নিকোদিমকে যিশুৱে ক'লে স্বৰ্গ ৰাজ্য পাব খুজিলে, নিকোদিমকে যিশুৱে ক'লে স্বৰ্গ ৰাজ্য পাব খুজিলে, নতুন জনম ল'বই লাগিব, নতুন জনম ল'বই লাগিব। প্রেজ দ্য লর্ড, হালেলুয়া, যিশুৱে কি ক'লে?
নতুন জনম লবই লাগে প্রেজ দ্য লর্ড Hallelujah. এতিয়া কেৱল আপুনি ভাবিব নালাগে মই নতুন জনম কেনেকৈ পাম আপনি যিশুক পালে না Yes. পাইছে নে Yes. প্রত্যেকে পাইছে নে পাইছো। তেনেহলে অটোমেটিকলি আপনি নতুন জন্ম প্রাপ্ত করবেন যিশুর আদিবিলাক আপনি পালন করুন মাত্র বাইবেল থমাই যাও মাত্র অটোমেটিক নতুন জন্ম প্রেজ দ্য লর্ড Hallelujah. নতুন জন্ম হওয়ার প্রমাণিত সিদ্ধ কি হবে জানে কি হবে কি হবে আপনি কাঁটুল হবে ক্লান্ত নাহিব সকল পানি পড়িব জিভাত ঈশ্বরের প্রশংসা হব জিভাত ঈশ্বর আরাধনা হব এই জিভাত আপনি কারবার কা থাকি প্রার্থনা করার লগে যিশুর নাম লিওয়ার লগে সুস্থ হব প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া Praise আর Lord. পবিত্র আত্মার বরদান গুলা কাম করে পবিত্র আত্মার বরদান গুলা কাজে করে প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া Praise Lord. পবিত্র আত্মা দিনর কিমান টাইমত আহিছিল দিনর কিমান টাইমত 9 মান বজাত প্রেজ দ্য লর্ড Hallelujah. পবিত্র আত্মা যেতিয়া আহিলে তেতিয়া প্রমাণ হলে Lord. Lord. জেরুজালেমে থাকা ভক্তসকলে ইহুদি ধর্মের লোকসকলে গম পালেনে প্রত্যেকে পালে প্রেজ দ্য লর্ড Hallelujah. जो যিশুর হিসাব লেকে খাই গুট খাই আছে দিনর 9 মান বজাত ঈশ্বরে পবিত্র আত্মা বাকি দিলে পবিত্র আত্মা আহি গল আর যত ভক্তবিলাকে গুট খাই আসলে ভক্তবিলাকৰ ওপৰত পৰা নাছিলে পবিত্ৰ আত্মা কিন্তু যীশু খ্ৰীষ্টৰ শিষ্যবিলাক প্রেজ দ্য লর্ড Hallelujah. কিয়নকে যীশুৰ শিষ্য আছিল আজি আপুনি যদি যীশু খ্ৰীষ্টৰ শিষ্য হয় তেনে পবিত্ৰ আত্মা আপোনাৰ ওপৰত পৰিব